নমস্কাৰ বন্ধুসকল, আপোনালোকৰ চেনেলত যদি সাবস্ক্ৰাইবাৰ কমি গৈছে এই যোৱা 2-3 দিনৰ ভিতৰত তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে। Press the bell icon on the YouTube app and never miss another update. প্ৰায় হয়তো মন কৰিছে চাগে যে আপোনালোকৰ চেনেলত কিছুমান সাবস্ক্ৰাইবাৰ কমি গৈছে। কাৰণটো আজি মই অলপমান ক'বলৈ বিচাৰিম আৰু কাৰণটো কি হয় হেতু মই ইউটিউবৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন পলিচিবোৰ পঢ়ি গম পালোঁ যে 2018 চনৰ বৰ্তমান চলিত বছৰৰ 13 আৰু 14 ডিচেম্বৰত ইউটিউবে এটা কাম কৰিছে। কামটো হ'ল যে আমাৰ চেনেলবোৰত কিছুমান স্পেম সাবস্ক্ৰাইবাৰ আছে সেইবোৰ ডিলিট কৰিছে যাতে আমাক ৰিয়েল ক্ৰিয়েটৰবোৰ দেখাব পাৰে, যিবোৰ ৰিয়েল ভিউজ হয় সেইবোৰ দিব পাৰে। সেইবাবে তেওঁলোকে এই কামটো কৰিছে। আপোনালোকেও পঢ়ি পাৰিব, মই তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, গোটেই পলিচিখন পঢ়ি পাৰিব। 2018 চনৰ মই ক'ব বিচাৰিছোঁ যে এই বৰ্ষৰে 13 আৰু 14 তাৰিখে এই কামটো কৰিছে আৰু মোৰ চেনেলটো প্ৰায় 100টা সাবস্ক্ৰাইবাৰ কমি গ'ল। মানে সেইকেইটা স্পেম সাবস্ক্ৰাইবাৰ হয় আৰু সেই সাবস্ক্ৰাইবাৰকেইটা কমাৰ কাৰণে মোৰ যিখিনি সাবস্ক্ৰাইবাৰ আছে বাকী গোটেইবোৰ ৰিয়েল ভিউজ হয়, মানে ৰিয়েল সাবস্ক্ৰাইবাৰ হয়। ইয়াত হেকিং কৰা বা বেলেগ কোনো চেনেলৰ দ্বাৰা মোৰ চেনেল মানে চোৱা নহয়। সেইটোকে ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলটো এনে হ'ব পাৰে। ত' আপোনালোকে হতাশ হ'ব নালাগে, ভয় খাব নালাগে, কোনো ডাঙৰ কথা নহয়। আপোনালোকে যিকেইটা সাবস্ক্ৰাইবাৰ কমিছে আপোনালোকে পুনৰ গেইন কৰিব পাৰিব। পুনৰ আপোনাৰ চেনেলটো ভিডিঅ' দি থাকক, কোৱালিটি কণ্টেণ্ট দিয়ক। চ' নিশ্চয় আপোনালোকৰ চেনেলো চলিব। বিশেষ নাই, ডেছক্ৰিপশ্যনত মই লিংক এটা দিছোঁ, আপোনালোকে পলিচিখন পঢ়ি ইয়াৰ বিষয়ে আৰু বিতমহে পঢ়ি পাৰিব। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু বেল আইকনটো নিশ্চয় দবাব। জয় অসম।